হেই গাইজ, আজি মই পৃথিৱীৰ 5জন এনেকুৱা মানুহৰ কথা ক'ম যিজনে মৃত্যুকো জয় কৰি আহিছে বা তেওঁ ইমানেই লাকি যে তেওঁক মৃত্যুৱে একো কৰিব নোৱাৰিলে। তেওঁ মৃত্যুক লগত যুঁজ কৰি মৃত্যুক হেৰুৱালে। চ' আপুনি চিট বেল্টটো বান্ধি লওক, পপকৰ্ণ হাতত ধৰি লওক, কাৰণ আজি মই 5টা এনেকুৱা মানুহৰ কথা ক'ব ওলাইছোঁ যিজন ইমান লাকি যে তেওঁৰ লাকৰ কথা শুনি আপুনি নিশ্চয় আচৰিত হ'ব। চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। নাম্বাৰ 1, জেছন অগলে। জেছন অগলে তেওঁ ইমান লাকি আছিল যে তাৰ কথা শুনি আপুনি নিশ্চয় আচৰিত হ'ব। জেছন অগলে তেওঁ এদিন কৰবাৰ পৰা নিজৰ ঘৰলৈ উভতি গৈ আছিলে। তেতিয়া ৰাস্তাত কেইজনমান মানুহ এটা ডাঙৰ দোকানক লুটিবলৈ ট্ৰাই কৰি আছিলে আৰু সেই সময়ত পুলিচৰ লগতো গুলাগুলি চলি আছিল আৰু পুলিচকো গুলি চলাই আছিল। সেই সময়ত চোৰৰ এটা গুলি জেছনক গৈ লাগিল আৰু সি ভাবিলে যে সি এতিয়া মৰিব, কিন্তু তাক গুলি লগাৰ পিছতো একো বিষ হোৱা নাই। তেতিয়া সি গুলি লগা জাগাত হাত লগাই চালে, তেতিয়া সি যি দেখিলে আপুনি শুনি নিশ্চয় আচৰিত হ'ব। তেতিয়া সি দেখিলে যে গুলিটো তেওঁৰ শৰীৰত নালাগি মোবাইলত লাগি মোবাইলতে আটকি গ'ল, যাৰ ফলত তেওঁ বাচি গ'ল আৰু তেওঁক অলপ খৰচো নালাগিলে। মানে ভাবি চাওক কিমান লাকি সি, মোবাইলে তেওঁৰ জীৱন বচালে। ৱাও। নাম্বাৰ 2, আপোনালোকে গছ কটাত যিমানো এক্সপিৰিয়েঞ্চ থাকক, বাট কোনো ব্যক্তিয়ে এইটো এক্সেক্টলি ক'ব নোৱাৰে যে গছ কটাৰ পিছত গছটো কোনফালে পৰিব। গছ কটাৰ পিছত কোনফালে পৰিব ইয়াৰ অনুমান কেতিয়াবা ইমানো ভুল হৈ যায় যে ফলত বহুত মানুহৰে মৃত্যু হৈ যায়। আপোনাক এতিয়া সৰু ভিডিঅ' ক্লিপ দেখাম, সেইটো চাই আপুনি নিশ্চয় আচৰিত হ'ব। আপুনি ভিডিঅ'টো চাই দেখিলে যে ইয়াতে থকা মানুহবিলাক কিমান লাকি। মানে এই গছটো মানুহৰ ওপৰত পৰিব লগাই আছিল, বাট হঠাতে সাইড চেঞ্জ কৰি দিলে। আৰু তাতকৈ আচৰিত এইটো যে গছটো দুটা দৌৰি থকা মানুহৰ ঠিক মাজতে পৰে আৰু দুটা মানুহৰ ভিতৰত এজনকো একো নহয়। মানে যদি আপোনাৰ লাক আপোনাৰ লগত আছে তেনেহ'লে আপুনি যি কৰিলেও আপোনাক একো অপকাৰ হ'ব নোৱাৰে। যদি আপুনিও কেতিয়াবা নিজৰ লাকৰ কাৰণে বাচিছে তেনেহ'লে কমেণ্ট কৰি নিশ্চয় ক'ব। নাম্বাৰ 3, আপুনি জানে যে পৃথিৱীৰ প্ৰতি বছৰে লাখ লাখ মানুহৰ এক্সিডেণ্ট হয়। কেতিয়াবা এক্সিডেণ্ট ৰাস্তাত ক্ৰছ থাকোঁতেও হয় আৰু এনেকুৱা এক্সিডেণ্টৰ পৰা বাচিবলৈ বহুতো কষ্ট হয় বা বহুতো মানুহ মৰিও যায়। বেন কাৰ্পেণ্টাৰ নামৰ ল'ৰা এজন আছিল যাৰ কাৰণে 2007 চন জীৱনৰ সকলোতকৈ দুখৰ অনুভৱ লৈ আহিছিল। শৰীৰে অপং বেন এদিন হুইল চেয়াৰেদি ৰোড ক্ৰছ কৰি আছিলে। তেতিয়াহে এটা ট্ৰাকে তাৰ হুইল চেয়াৰক টক্কৰ মাৰিলে। তাৰ পিছত হ'ল এইটো যে তাৰ হুইল চেয়াৰ ট্ৰাকৰ গ্ৰিলত আটকি গ'ল, য'ত নেকি বেন এতিয়াও চেয়াৰতে আছিল। এই চেয়াৰ ট্ৰাকৰ লগে লগে 50 মাইল পাৰ আৱাৰ স্পীডত যাবলৈ ধৰিলে, ফলত হুইল চেয়াৰৰ চকাবোৰ ঘঁহি গ'ল। কিন্তু ড্ৰাইভাৰে একো গমেই পোৱা নাছিল। অলপ পিছতে পুলিচ তাতে আহিল আৰু ট্ৰাকক ৰখাই বেনক ট্ৰাকৰ পৰা ওলোৱা হ'ল আৰু তেতিয়া দেখিলে যে ইমানখিনি হোৱাৰ পিছতো বেনক অলপ খৰচবিলাক আহাৰ বাদে তেওঁক একোৱে হোৱা নাছিল। ভাবি চাওক সি কিমান লাকি আছিল। এতিয়া এইবোৰ শুনি আপোনাকো লাগি আছে চাগৈ যে আপুনি ইমান লাকি নহয়, কিন্তু আপুনি জানেনে আপুনি বহুত লাকি। আপুনি কেনেকৈ বহুত লাকি মই কৈ দিওঁ। পৃথিৱীত ইমানকেইটা দেশ হোৱাৰ ওপৰতো আপুনি ইণ্ডিয়াত জন্ম হ'লে আৰু ইণ্ডিয়াত ইমানখিনি ৰাজ্য হোৱাৰ পিছতো যদি আপুনি অসমত জন্ম হৈছে তেনেহ'লে ভাবি চাওক আপুনি কিমান লাকি। মই মানো যে অসমতকৈ ধুনীয়া ৰাজ্য এই পৃথিৱীত ক'তো নাই। আপুনি কি মানে কমেণ্ট কৰি নিশ্চয় ক'ব। নাম্বাৰ 4, গ্ৰেগ ৰেছমুছেন নামৰ এজন ল'ৰা আছিল। তেওঁ 2003 চনত প্লেনত আফ্ৰিকাৰ বিশাল জংঘলৰ ওপৰেৰে গৈ আছিল। তেতিয়া তাৰ প্লেন কিবা প্ৰব্লেমত আহিল আৰু তাৰ প্লেন জংঘলত গৈ ক্ৰেছ হ'ল আৰু যেতিয়া সি গম পালে যে তাৰ দুটা ভৰি ভাঙি গ'ল আৰু তেওঁ লৰচৰ কৰিবলৈও বহুতো কষ্ট পাই আছিলে। ঠিক সেই সময়তে হাতীৰ জাক তাৰ ফালে আহিব ধৰিলে। তেতিয়া সি লাঠি এটা উঠাই জোৰ জোৰকৈ প্লেনক মাৰিবলৈ ধৰিল। তেতিয়া তাৰ এই চাউণ্ড শুনি হাতীজাক পলাই গ'ল, কিন্তু অলপ টাইম পিছতে সেই ঠাইত একেবাৰে বাঘ আহি গ'ল। কিন্তু সি হাৰ নামানি যেনেকৈ হাতীক ভগাইছিল ঠিক তেনেদৰে বাঘকো সি ভগোৱালে আৰু পুৰা ৰাতি জীৱ জন্তুৰ লগত জংঘলত থাকি নেক্সট দিন ৰেস্কিউ টিমে আহি তেওঁক ৰাতিপুৱা বচোৱা। আফ্ৰিকাৰ ইমান বিশাল জংঘলত পুৰা ৰাতি থকাৰ পিছতো তেওঁ বাচি থাকিলে, মানে সি সঁচাকৈয়ে বহুত লাকি আছিল। নাম্বাৰ 5 কোৱাৰ আগতে মই কৈ দিওঁ যে আমাৰ এটা ভিডিঅ' এডিটিংবিলাক কৰিবলৈ বহুতো কষ্ট হয়। যদি আপুনি ভিডিঅ' এডিটিং কৰে তেনেহ'লে আপুনি গম পায় যে কিমান কষ্ট হয়। চ' আপোনালোকে এটা লাইক কৰি দিব, যিহেতু আমাক মটিভেশ্যন পাম যে আৰু এনেকুৱা ভিডিঅ' বনাবলৈ। আশা ৰাখিলোঁ যে আপুনি ভিডিঅ'টো লাইক কৰিব আৰু যদি চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকন দবাই দিয়ক, কাৰণ এনেকুৱাবোৰ ভিডিঅ' মোৰ চেনেলত এনেকুৱা আহি থাকে আৰু আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে সকলো মানুহে এনেকুৱাবোৰ ভিডিঅ' পাবলৈ পাওক। আৰু আপোনালোকে কমেণ্ট কৰি ক'ব যে আপোনাক ভিডিঅ'টো কেনেকুৱা লাগিল, যাতে মোৰ আৰু এনেকুৱা মটিভেশ্যন পাম যে আৰু এনেকুৱা ভিডিঅ'বোৰ বনাবলৈ। নাম্বাৰ 5, আপুনি এই ক্লিপটো বহুত ভালদৰে চাব।
আপুনি দেখিলেনে মানুহটো অলপৰ কাৰণে বাচি গ'ল। মানে কথাটো কি হ'ল মই আপোনাক ভালদৰে বুজাই দিওঁ। মে' 2012 ডেনমাৰ্ক নামৰ জাগাত ৰাস্তা এটাত কিয়া নামৰ গাড়ী এখন চলি আছিল। বাট তেতিয়া হঠাতে নাজানো কি হ'ল, বা গাড়ীৰ নিজৰ প্ৰব্লেমৰ কাৰণে বা ক'ৰবাত লাগাৰ কাৰণে চাগৈ গাড়ীৰ পৰা চকা বেগেৰে উলিয়াই গ'ল আৰু সেই ৰোডৰ ছাইডতে নিজৰ মোবাইল চলাই এটা ল'ৰা থিয় হৈ আছিল। সেই সময়ত হঠাতে বহুত স্পীডেৰে সেই চকা সেই ল'ৰাৰ ফালে আহি যায় আৰু চকাটো তাৰ ফালে আহি থাকোঁতে হঠাতে সেই চকাই নিজৰ ৰাস্তা সলনি কৰি লয় আৰু তাতেই এটা ষ্ট'ৰত গৈ লাগি যায়। কিন্তু ল'ৰাটো মোবাইলত ইমান মগ্ন আছিল যে সি গমেই নাপালে যে কেতিয়া চকা আহিল আৰু কেতিয়া তাৰ ওচৰৰে গুচি গ'ল। কিন্তু তাৰ লাক বহুত ভাল আছিল চাগৈ যে চকাটো আহি থাকোঁতে নিজৰ ৰাস্তাটো সলনি কৰি দিলে। চ' গাইজ আজিৰ কাৰণে ইমানেই। আপুনি এইবোৰ কথা শুনি নিশ্চয় আচৰিত হ'ল চাগৈ যে মানুহ কিমান লাকি হ'ব পাৰে। চ' প্লিজ আপুনি ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টো কৰিব যদি আপোনাৰ নেক্সট পাৰ্টটো লাগে। চ' আজিৰ কাৰণে ইমানেই। নেক্সট ভিডিঅ' আপুনি মিছ নকৰিব, কাৰণ নেক্সট ভিডিঅ'ত মই এনেকুৱা কেইটামান ফেক্টছবিলাক ক'ম যিটো শুনি আপুনি নিশ্চয় আচৰিত হ'ব। বছ আজিৰ কাৰণে বাই।